মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিখনত থকা পাঠ 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালো এই লেসনটোৰ প্ৰশ্ন উত্তৰখিনি তোমালোকক সম্পূৰ্ণকৈ কৰাই দিম। তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাবা আৰু কোৱেশ্চন আনসাৰখিনি কৰি পেলাবা। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে যদি ভিডিঅ'বোৰ ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আহাচোন সময় পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে দিয়া আছে পাঠটো মনোযোগেৰে পঢ়া। পাঠৰ কোনখিনি কথা তোমাৰ আটাইতকৈ ভাল লাগিছে আৰু কিয় ভাল লাগিছে কোৱা। এটো তোমালোকে নিজে মনোযোগেৰে পঢ়িবা আৰু কোনখিনি কথা ভাল লাগিছে নিজে কোৱাকৈ কৰিবা বন্ধু বান্ধৱীৰ লগত, ঠিক আছে। এটো ইমান কৰিবলগীয়া পৰীক্ষাত আহিবলগীয়া নহয়, এইখিনি তোমালোকে নিজে চালে হ'ব। 2 নম্বৰতে দিছে সৰু সৰু দলত ভাগ হোৱা। এতিয়া প্ৰতিটো দলৰ সদস্যসকলে পাঠৰ প্ৰথম দফাটো পঢ়া আৰু আলোচনা কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এতিয়া তোমালোকে এটা এটা গ্ৰুপ বান্ধি লোৱা, বান্ধি লৈ পেলে কি কৰিব কৈছে তোমালোকক প্ৰথম যেটো দফা দিয়া আছে হেতু পঢ়িব কৈছে আৰু দফাটোত কেইটামান কোৱেশ্চন সুধিছে তাৰ আনসাৰখিনি কৰিব কৈছে। মই তোমালোকক কৰাই থৈছো, মন কৰিবা। কটো কৈছে দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে কাক বুজাইছে। আনসাৰটো হ'ব ইয়াত লিখি থোৱা আছে, আখৰখিনি বুজি নাপাব পাৰা মই পঢ়ি দিম, তোমালোকে ভালদৰে মন কৰি যাবা আৰু বহিত মিলাই চাব পাৰা, কিতাপখনত মিলাই চাব পাৰা। আনসাৰটো হ'ব দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে লেখিকা সুধা মূৰ্তিক বুজাইছে, ঠিক আছে। খটো কৈছে সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল। আনসাৰটো হ'ব সেই সময়ত যোগাযোগ ব্যৱস্থা বহুতেই বেয়া আছিল। ফলস্বৰূপে ৰাতিপুৱা বাছত অহা কাকত পত্ৰবোৰ আবেলি পৰতহে ৰাইজৰ হাতত পৰিছিল। গ নম্বৰটো কৈছে প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল। আনসাৰটো হ'ব প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা এখন বাছত আহিছিল। ঘ নম্বৰ কুৱেশ্যনটো চোৱা, বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি। আনসাৰটো হ'ব এই কুৱেশ্যনটোৰ আনসাৰটো তোমালোকক মই দুটা ধৰণে কৰাই দিম, এটা ছুটিকৈ এটা দীঘলকৈ। যদি 1 নম্বৰত আহে পৰীক্ষাত তেন্তে ছুটিকৈ লিখিবা আৰু যদি 3-4 নম্বৰৰ ভিতৰত আহে তেন্তে দীঘলকৈ লিখিবা, ঠিক আছে। ছুটিকৈ এনেকৈ লিখিবা, বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ হ'ল কাকত পত্ৰবোৰ পঢ়িবলৈ আৰু শুনিবলৈ। এটো হৈ গ'ল ছুটিকৈ। এতিয়া দীঘলকৈ কেনেকৈ লিখিবা, যদি দীঘলকৈ তোমালোকক নাম্বাৰ বেছি দিয়ে পৰীক্ষাত 3-4 আহি যায় তেতিয়া দীঘলকৈ লিখিবা, মই দেখুৱাই আছোঁ মন কৰি যোৱা। তেতিয়া লিখিবা এটো যে সেই সময়ত কন্নড় ভাষাৰ জনপ্ৰিয় লেখক আছিল ত্ৰিবেণী। তেখেতে মানুহৰ মনৰ জগতখনৰ সমস্যাবোৰক লৈ লিখিছিল। সেই সময়ত কাশীযাত্ৰী নামৰ তেখেতৰ এখন উপন্যাস কন্নড় ভাষাৰ সাপ্তাহিক বাতৰি কাকত কৰ্মবীৰত ধাৰাবাহিক হিচাপে প্ৰকাশিত হৈছিল আৰু সেই কাশীযাত্ৰী নামৰ উপন্যাসখন সেই বাছখনতেই গাঁৱলৈ আহিছিল। সেইবাবে বাছখন গাঁও আহি পোৱালৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিল, ঠিক আছে। স্ক্ৰীনশ্বট লৈ লোৱা নহ'লে ভিডিঅ'টো ৰখাই তোমালোকে লিখি যোৱা। এতিয়া চোৱা 3 নম্বৰতে দিছে উত্তৰ লিখা। পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম কি। 3 নম্বৰ কটোৰ আনসাৰটো হ'ব আনসাৰটো লিখিবা পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম কৰ্মবীৰ আছিল। খটো চোৱা আইতাকে কাকতখন কিয় ভাল পাইছিল। আনসাৰটো হ'ব আনসাৰটো এনেকৈ লিখিবা উপন্যাসখনত বৰ্ণিত বৃদ্ধাৰ জীৱন কাহিনীৰ লগত আইতাই নিজৰ জীৱন মিলি পৰা যেন অনুভৱ কৰিছিল। এইটো এডোখৰ কটা আছে, এইটো দি দিছে দেখিছা নহয়। অনুভৱ কৰিছিল বাবে আইতাই কাকতখন পঢ়ি ভাল পাইছিল। সম্পূৰ্ণকৈ লিখিবা, কিবা নুবুজিলে মোক কমেণ্ট কৰি সুধিবা হা। আকৌ এবাৰ পঢ়িছোঁ, উপন্যাসখনত বৰ্ণিত বৃদ্ধাৰ জীৱন কাহিনীৰ লগত আইতাই নিজৰ জীৱন মিলি পৰা যেন অনুভৱ কৰিছিল বাবে আইতাই কাকতখন পঢ়ি ভাল পাইছিল। অ'কে, নেক্সট চোৱা গ নম্বৰটো আইতাকে লোৱা দৃঢ় সংকল্পটো কি। আনসাৰটো হ'ব
আনসাৰটো লিখিবা আইতাই কন্নড় ভাষাৰ বৰ্ণমালা শিকাৰ দৃঢ় সংকল্প লৈছিল জেদ কৰি হ'লেও সেই শিকন সৰস্বতী পূজাৰ দিনা সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি লৈছিল যাতে উপন্যাসখন স্বাধীনভাৱে পঢ়িব পাৰে এতিয়া ইয়াত স্বাধীন এটো দন্তীয়া নটো লিখিবা ভাবে এইখিনিত পঢ়িবটো থাকি গৈছিলে তোমালোকে স্বাধীনভাৱে এই পঢ়িবটো ইয়াত মাজত সোমাই দিবা স্বাধীনভাৱে পঢ়িব পাৰে ঠিক আছে কিবা নুবুজিলে কমেন্ট কৰিবা এতিয়া চোৱা 4 নম্বৰটো কৈছে পাঠটোত থকা কিছুমান শব্দ বাওফালে দিয়া আছে এই বাওফাল খুফালে শব্দবোৰৰ অৰ্থ আছে এইফালে শব্দবিলাকৰ ইয়াত অৰ্থ দিয়া আছে সৰু সৰু দলত বহি সেইবোৰৰ অৰ্থ মিলাই লিখা তোমালোকক ইয়াৰ অৰ্থবোৰ মিলাব কৈছে প্ৰয়োজন হলে শিক্ষকৰ সহায় লবা এতিয়া তোমালোকক ইয়াৰ অৰ্থবোৰ কি কৰিব কৈছে মিলাব কৈছে ইয়াত চোৱা কৰাই থোৱা আছে তোমালোকে মন কৰি যাবা আৰু বুজি নাপালে হদিবা দেই ইয়াতে সচ্ছল কিতাপখনৰ লগত সচ্ছল স্পেলিংটো মিলাই চাবা সচ্ছলৰ অৰ্থ হৈ গল সুচল অৱস্থা ঠিক আছে অতিক্ৰমৰ অৰ্থ হৈছে পাৰ হৈ যোৱা কাৰ্য উদ্গ্ৰীবৰ অৰ্থ হৈছে ব্যগ্ৰ আৰু উৎকণ্ঠিত তাৰপিছত চোৱা দৃঢ় সংকল্পৰ হৈছে নিশ্চিত সংকল্প ঠিক আছে আৰু প্ৰচেষ্টা হ'ব বিশেষ চেষ্টা বা যত্ন অক্ষম অসমৰ্থ নোৱাৰা এই কোৱেশ্চন মাৰ্কটো নিদিবা আকৌ দেই এটো নিলিখা কাৰণে দিয়া হৈছিলে এটো এনেকে অসমৰ্থ আৰু নোৱাৰা ঠিক আছে তাৰপিছত সিদ্ধান্তটো লিখিবা প্ৰতিশ্ৰুতি নিৰ্ধাৰণ ওকে 5 নম্বৰটো কৈছে দুজনীয়া দলত ভাগ হোৱা আৰু পাঠটোৰ কোনটো অংশত আইতাৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে আলোচনা কৰি কোৱা তোমালোকক মই সকলো কোৱেশ্চন আনসাৰখিনি সৰু সৰুকৈ আৰু একদম বুজি পোৱাকৈ কৰাই দিছো তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে সুন্দৰকৈ মুখস্থ কৰি লবা আৰু তেনেকৈ লিখি যাবা পৰীক্ষাত একদম ধুনীয়া নম্বৰ পাবা বেছি দীঘল কৰিবলৈও প্ৰয়োজন নাই যিখিনি দৰকাৰী সেইখিনি লিখাই দিছো ঠিক আছে এটো তোমালোকক মই ধুনীয়াকৈ কৰাই দিম মন কৰি যোৱা আনসাৰটো হ'ব আইতাকে কাইলৈৰ পৰা কন্নড় বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম বুলি কোৱা কথাষাৰত আইতাকৰ দৃঢ় সংকল্প প্ৰকাশিত হৈছে পাঠটোৰ সেই অংশতে তেওঁৰ মনৰ দৃঢ়তা প্ৰকাশ পাইছে ঠিক আছে তোমালোকে এনেকৈ লিখি লোৱা এতিয়া 6 নম্বৰৰ কোৱেশ্চনটো মন কৰি যোৱা তলৰ বাক্য কেইটা কোনে কেতিয়া আৰু কিয় কৈছিল তলত দুটা বাক্য দিছে কোনে কৈছিলে কেতিয়া কৈছিলে আৰু কিয় কৈছিলে হদিছে প্ৰথমটো কৈছে ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে হতেক বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা এই কথাষাৰ কোনে কৈছিলে মন কৰিবা আনসাৰটো মন কৰিবা যেতিয়া 62 বছৰ বয়সত এটো বছৰটো ইয়াৰ মাজত লিখিবা হা যেতিয়া 62 বছৰ বয়সত আইতাকে ঘৰৰ বিভিন্ন কাম কৰি কন্নড় বৰ্ণমালা শিকি উপন্যাস পঢ়িব খুজিছিল তেতিয়া নাতিনিয়েকে তেনে বয়সত এটো দন্তীয়া খ লিখিবা তেনে বয়সত ভাষা শিকিব পাৰিবা জানো বুলি প্ৰশ্ন কৰাত উক্ত কথাষাৰৰ আইতাকে নাতিনিয়েকৰ আগত কৈছিল উক্ত কথাষাৰ আইতাকে নাতিনিয়েকৰ আগত কৈছিল ওপৰত জিকাৰ উক্ত মানে এই ওপৰত দিয়া যেটো প্ৰশ্নত থকা কথা সেইখিনি কথা কৈছে উক্ত কথাষাৰ কোনে কৈছিলে আইতাকে নাতিনিয়েকৰ আগত কৈছিলে কেতিয়া কৈছিলে এইখিনি যে মই লিখি দিছো সেইখিনি তোমালোকে ভালদৰে মন কৰি যাবা আৰু পঢ়ি লবা স্ক্ৰিনশ্বট এটা লৈ লোৱা ঠিক আছে তাৰপিছত কৈছে যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক মই কিয় বা সন্মান নকৰিম এই কথাষাৰ কোনে কেতিয়া কিয় কৈছিল ইয়াৰ আনসাৰটো হ'ব আনসাৰটো লিখিবা আইতাই কন্নড় বৰ্ণমালা শিকি কাশীযাত্ৰী উপন্যাসখন অনৰ্গলভাৱে পঢ়িব পাৰিছিল
তেওঁ কন্নৰ বৰ্ণমালা শিকোৱা শিক্ষয়িত্ৰীগৰাকীক সন্মান জনাবৰ অৰ্থে পূজাৰ মণ্ডপলৈ নি চৰণ স্পৰ্শ কৰি এটি উপহাৰ দিয়াৰ সময়ত উক্ত কথাষাৰ আইতাকে নাতিনীয়েকক কৈছিল। এই ওপৰত দিয়া যেটো প্ৰশ্নত থকা কথাষাৰ সেই কথাষাৰো কোনে কৈছিলে আইতাকে কৈছিলে কাক কৈছিলে নাতিনীয়েকক। এই ডখৰ যে লেটৰা হৈছে ডখৰ নিলিখিবা এই উক্তটো লিখিবা দেই উপহাৰ দিয়াৰ সময়ত উক্ত কথাষাৰ উক্তটো লিখিবাই এটো কাট খাই গল কিন্তু উক্তটো লিখিবা উক্ত কথাষাৰ আইতাকে নাতিনীয়েকক কৈছিল। স্ক্ৰিনশ্বট এটা লৈ লোৱা ঠিক আছে। এটা তোমালোকক ইয়াত জানো আহা দিছে এটা ব্ৰেকআপ দিছে তোমালোকে এটো পঢ়ি চালে হ'ব ঠিক আছে দেই। তাৰ পিছত চোৱা 7 নম্বৰটো দিছে পাঠটোৰ পৰা যুক্তাক্ষৰ যুক্ত শব্দবোৰ বিচাৰি উলিয়াই তালিকা কৰা যুক্তাক্ষৰ বিলাক ভাঙি দেখুৱা। এটা তোমালোকক পাঠটি পঢ়িব গৈছে তাত কিছুমান যুক্তাক্ষৰ পাবা সেইবোৰ তোমালোকক বিচাৰি উলিয়াব গৈছে বিচাৰি এখন তালিকা প্ৰস্তুত কৰিব গৈছে আৰু লগতে যুক্তাক্ষৰবোৰ ভাঙি পেলে দেখুৱাব কৈছে। মই তোমালোকক সুন্দৰকৈ মই সেইখিনি কৰি থৈছো চাবা তোমালোকে তাৰ পৰা পাতি ললে হৈ গল ঠিক আছে দেই মন কৰি যাবা। তোমালোকক ইয়াত মই ধুনিয়াকৈ কৰি দিছো তোমালোকে এইখিনি পৰা ধুনিয়াকৈ লিখি লবা ঠিক আছে দেই। এতিয়া মন কৰা 8 নম্বৰটো উপযুক্ত স্থানত জ্যোতি চিহ্ন বহুৱাই তলৰ দফাটো পুনৰ লিখা। এতিয়া জ্যোতি চিহ্ন মানে কি বুজিলা এতিয়া আমি শব্দবোৰ যেতিয়া আমি কিছুমান জায়গাত আমি ব্ৰেক দিব লগিয়া হয় অৰ্থাৎ ৰখিব লগিয়া হয় একে লেঠাৰেটো কৈ যাব নোৱাৰো হয় না তাত কিছুমান আমি দাঢ়ি কমা ঊৰ্ধ্ব কমা এইবোৰ বহুৱাব লগিয়া হয় সেই দাঢ়ি কমা ঊৰ্ধ্ব কমা সেইবিলাককে কি বুলি কোৱা হয় জ্যোতি চিহ্ন বুলি কোৱা হয়। এতিয়া চোৱা মই লিখি আমনি পাও সেইকাৰণে মই তোমালোকক ইয়াতে মই চিন দি দিছো দেই মই দেখুৱাই দিম। চোৱা আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলো ইয়াত এটা দাঢ়ি চিন দিবা দেখিলা হাঁহি হাঁহি কলো। এতিয়া ইয়াত ঊৰ্ধ্ব কমা এই দুটা কমা আছে দেখিছা নহয় এইখিনি এডাল আজ দিবা দি ইয়াত 62 বছৰৰ আগত ওপৰত এটা দুটা চিন দিবা এনেকে ব্ৰেকেট মানে ওপৰত ঊৰ্ধ্ব কমা দি দিবা ঠিক আছে। 62 বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা ইয়াত প্ৰশ্নবোধক চিন এটা আপোনাৰ আটাইবোৰ চুলি পকিছে ইয়াত দাঢ়ি এটা দিবা হাত মুখৰ ছাল খুতুৰা হৈ পৰিছে আৰু চকুত কোন কাহানি বাই চশমা পিন্ধিছে ইয়াত দাঢ়ি এটা দিবা। এইবোৰৰ উপৰি ৰান্ধনী ঘৰৰ কাম ইয়াত এইটো চিন দিবা পাৰিব আপুনি তাৰছত কোৱেশ্চন মাৰ্ক এটা প্ৰশ্নবোধক চিন এটা দিবা তাৰছত এই কমা দুটা দি এটো ক্লোজ কৰি দিবা ইমানতে ঠিক আছে বুজি পালানে নোৱাৰিলে কমেন্ট কৰিবা দেই বুজি নাপালে সুন্দৰকৈ মই দি দিছো তোমালোকে ধৰিব পৰাকে তো পেনেৰে দিছো বুজি পোৱাকে এনেকে কৰি তোমালোকে ব্ৰেকআপটো নতুনকৈ লিখি দিবা। তোমালোকে কিতাপখনত চোৱা এই চিহ্নকিটা নাই দেখিছা নহয় মই ইয়াত দি দিছো কিতাপখনত নাই হয়নে এটা তোমালোকে নতুনকৈ এনেকে লিখিবা। এতিয়া ইয়াত কৈছে পাঠটোৰ পৰা 5টা বিশেষণ পদ বাছি উলিয়াই লিখা। এটা তোমালোকক বিশেষণ পদ পাঠৰ পৰা 5টা লিখিব কৈছে সেইটা মন কৰা। 9 নম্বৰটোৰ আনসাৰটো হ'ব 5টা বিশেষণ পদ হৈছে সুন্দৰ বেয়া অধীৰ প্ৰচলিত আৰু জনপ্ৰিয় প্ৰচলিতৰ মাজত কমা এটা দিবা জনপ্ৰিয় ঠিক আছে। তাৰ পিছত কৈছে 10 নম্বৰটো চোৱা পাঠটোত থকা জুৰিয়া শব্দবোৰ চিনাক্ত কৰা। এটা তোমালোকে পাঠটোত কিছুমান জুৰিয়া শব্দ পঢ়িবলৈ পাইছা নহয় নে সেইবিলাক তোমালোকক চিনাক্ত কৰিব কৈছে মন কৰি যোৱা। উত্তৰ কেইটা লিখিবা ককা দেউতা আইতা কাকত পত্ৰ কাম কাজ লুকাচুৰি লেখা পঢ়া ল'ৰা ছোৱালী মনে প্ৰাণে শিক্ষা দীক্ষা ধন সম্পত্তি হাঁহি হাঁহি হুতুৰা হুতুৰ বাধা বিঘিনি 11 নম্বৰটো মন কৰিবা কৈছে তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিয়াই আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা। তোমালোকক কেইটামান বাক্য দিছে ইয়াত 3টা তাৰ ভিতৰত তোমালোকক ক্ৰিয়া বিভক্তি আৰু শব্দ বিভক্তি বাছি উলিয়াব কৈছে বুজি পাইছা নহয়। এতিয়া চোৱা ইয়াত দিছে কত দিছে ৰামে লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল খটো কৈছে বনত তেওঁলোকে ফলমূল খাই জীৱন নিৰ্বাহ কৰিলে গটো দিছে 14 বছৰ পাছত তেওঁলোক অযোধ্যালৈ উভতি আহিল। তাৰ আনসাৰ কিটা লিখি লোৱা। তোমালোকে এনেকে লিখি লবা ঠিক আছে।
তাৰপিছত 12 নম্বৰটো দিছে অসমৰ কেইখনমান দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম লিখা তোমালোকৰ আনসাৰটো এইটা হ'ব দৈনিক অসম দৈনিক বাতৰি অসমীয়া প্ৰতিদিন আমাৰ অসম দ্য আসাম ট্ৰিবিউন অসমবাণী স্বাধীন অগ্ৰদূত ইত্যাদি আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে আশা কৰোঁ ভিডিঅ'টোৰ পৰা বহুখিনি তোমালোকে উপকৃত হ'ব পাৰিবা আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু পুনৰ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ ধন্যবাদ